নমস্কাৰ সকলোকে। আজি এটা পুৰণা বিষয়ৰ ওপৰত অলপ কথা পাতিম। আপোনালোকে মন কৰিছেই চাগে এই বিষয় সকলোৰে চকুত পৰি থকা এটা বিষয়। ডিচেম্বৰ মাহ পৰাৰ পাছৰে পৰা বা তাৰ দুদিনমান আগৰ পৰাই নৱেম্বৰ লাষ্টৰ পৰাই আপোনাৰ বিহুৰ গানৰ কেছেটবিলাক একে ওলাই ৰাংঢালী, আপোনাৰ তৰা মাই, জোনবাই, কিমান যে আছিলে কেছেট। আপোনালোকে আগতে চাইছে চাগে, আমিতো সেইবিলাক চাই আহিছোঁ, পাই আহিছোঁ। সেইকাৰণে এতিয়া ডিচেম্বৰ মাহটো পৰি যোৱাৰ লগতে মানে পুৰণা স্মৃতিবিলাক মানে মনলৈ আহিছে। ইমান এটা ভাল লগা দিন আছিল আৰু দিনবিলাক কেনেকৈ সলনি হৈছে চাওকচোন আপোনালোকে। এফালৰ পৰা যিকোনো এটা বস্তু লাহে লাহে মানে ক্ৰমান্বয়ে নাইকিয়া হৈ গৈ আছে, একদম টোটেলি ধ্বংস হৈ গৈ আছে। কি কিবা ভালৰ কাৰণে হৈছে নে বেয়া কাৰণে হৈছে একো ধৰিব পৰা নাই, কিন্তু সেই দিনবিলাকৰ কথা মানে মনত পৰিলে বহুতেই ভাল লাগে। যেতিয়া এটা দূৰণিত যেতিয়া এটা বিহুগীত এটা বাজি থাকে, আধুনিক বিহু, এইটো বিহু বুলি নকয় আচলতে, আধুনিক বিহুসুৰীয়া গীত, বিহুটো নপৰে। সেইকেইটা যেতিয়া বাজি থাকে মনটো কিবা এটা ভাল লাগি যায়, গোটেই গাটো অকণ মানে শিহৰিত হৈ যায়। কিন্তু এতিয়া সেই দিন মানে একেবাৰে নাই। মানে আজি অনুভৱ এটা কৰিছোঁ, ডিচেম্বৰ মাহত মই বিশেষকৈ আগতে খুব কেছেট শুনো। বিহু ডিচেম্বৰ মাহত যিবিলাক নতুন বিহু ওলায়, যিমানে ওলায় গোটেইবিলাক বিহুৱে মই কিনিয়ে শুনো, টেপত বজাই বজাই শুনো, বক্সত লগাই। আৰু তেতিয়াতো আপোনাৰ টেপ বা ডেক মেচিনে আছিলে। আজিকালিহে বহুত ধৰণৰ বহুত বস্তু ওলাই গ'ল, নতুন নতুন যুগত নতুন নতুন বস্তুৰ আৱিৰ্ভাৱ। সেইকাৰণে এতিয়া পুৰণা মাদকতাবিলাক মানে পূৰা হেৰাই গৈছে আৰু মানুহৰো মৰম চেনেহবিলাক ক্ৰমান্বয়ে নাইকিয়া হ'বলৈ ধৰিছে। যেনেকৈ বস্তুবিলাক নাইকিয়া হৈ গৈছে, তেনেকৈ মানুহৰ মাজত মৰম ভালপোৱা ভাতৃত্ববোধবিলাকো মানে ক্ৰমান্বয়ে হেৰাই গৈছে। আপোনালোকে লক্ষ্য কৰিছে, এটা সময়ত ঠেলা আছিলে, ঠেলা নাইকিয়া হ'ল, ৰিক্সাও নাইকিয়া হ'ল। তাৰপিছত আপোনাৰ টমটম ওলাল, এতিয়া টমটমো ভাগ মৰিবলৈ লৈছে। ক্ৰমান্বয়ে এটা এটা বস্তু নাইকিয়া হৈ আছে। ঘড়ীটো আছিলে, মোবাইলটো থকাৰ কাৰণে ঘড়ী কোনো নিপিন্ধা হ'ল। সেইকাৰণে এনেকেই মানে লাহে লাহে যিবিলাক পুৰণি স্মৃতিবিলাক মানে একেবাৰে হেৰাই যাব আৰু নতুন প্ৰজন্মই যে এইবিলাক কিবা এটা বস্তু আছিলে, এইবিলাক মানে নাপাব চাগে, সিহঁতে নাপাব। আমি ভাগ্যক্ৰমে চাগে পালোঁ অলপমান হ'লেও, পুৰণিৰ ইতিহাস অলপ আমাৰ চকুৰ আগত পৰিল। কিন্তু এতিয়া যিখিনি নতুন প্ৰজন্ম উঠি অহা, যিখিনি নতুন প্ৰজন্ম তেওঁলোকে নাপাব। আৰু আগতে টিভি চোৱা মাদকতাটোৱে বেলেগ আছিলে, আজিকালিতো টিভি কোনো নোচোৱাই। যিকোনো এটা টপিক আপোনাৰ চব মোবাইলতে মানুহে খুচৰি থাকে, নহ'লে লেপটপত, নহ'লে টেবলেটত, এনেকৈ তাতেই চাই মেলি মানুহবিলাকে সময় অতিবাহিত কৰা হ'ল। আৰু কাৰো লগত মানুহে মত বিনিময় নকৰা হ'ল, কাৰো সৈতে কথা পাতিবলৈ মানুহৰ সময় নাই। সকলো ইমানেই ব্যস্ত, ইমানেই মানে নিজতকৈ বিলীন হৈ যায়, মানে কাৰো সময় নাই কাৰো লগত দুআষাৰ মনৰ কথা পাতিবলৈ। সেইকাৰণে মানে মনটো বহুত বেয়াও লাগিছে। ডিচেম্বৰ মাহটো কিমান ধুনীয়া এটা লাগে। জানুৱাৰীলৈকেতো আপোনাৰ বিহুগীত বজি 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 মানে য'তে যোনফালে নাযাওক আপুনি খালি বিহুগীতে শুনিব। কিমান এটা ভাল লগা দিন আছিলে, কিন্তু সেই দিনবোৰ মানে একেবাৰে নাইকিয়া হৈ গ'ল। বিশেষকৈ ভাবিবলৈ মনটো বেয়াও লাগিছে। আপোনালোকে জনাব কমেণ্ট এটা কৰি, আপোনালোকে কেনেকুৱা আপোনালোকৰ অনুভৱটো। মোৰ বিশেষকৈ বহুত বেয়া লাগিছে। আজি এনেকুৱা এটা দিনত ক'তো এটা বিহুগীতৰ চাউণ্ড নাই আৰু নুশুনা হ'লোঁ, তাৰমানে একেবাৰে হেৰাই গ'ল বস্তুটো, ব্লিন হৈ গ'ল, মানে শেষ, যিটো অস্তিত্ব নাইকিয়া হৈ গৈছে। আৰু কেইদিনমানৰ পাছত আৰু নাইকিয়া হ'ব। বিহুগীত কি বুলি আকৌ মানুহে আকৌ ল'ৰা ছোৱালীক সুধিব লাগিব, কি বস্তুনো এইটো, খাই নে পিন্ধে, এনেকৈ হ'ব। সেইকাৰণে ভিডিঅ'টো বনালোঁ।
মানে মনটো অলপ বেয়া লাগিছে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক আৰু শ্বেয়াৰ এটা কৰি দিব আৰু কমেণ্ট এটা কৰি জনাব আপোনালোকৰ মনৰ অনুভৱ।